নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো কিনো দেখাম আৰু পোৱালীজনীকে দেখাম, কেনেকৈ থাকে, কি কৰোঁ, আমি দুজনীয়ে কেনেকৈ থাকোঁ, পেহীয়েক ভতিজাক, সেইবোৰকে দেখাম। মই সাপে খেতিৰ পৰা ঘৰলৈ আহিলোঁ। আপোনালোকক ভিডিঅ' নবনালোঁ দেখাবলৈ নহ'ল। সেইদিনা ৰাতিপুৱা অহা হ'ল ন, পূৰা জল্দি, সেইকাৰণে ভিডিঅ' বনাবলৈ নহ'ল। পোৱালীজনীক মাকে সদায় এৰি থৈ যায়, এনজিঅ' কামত ওলাই যায়, ইকাজি থৈ যায় সদায় আৰু তাক দেউতাকৰ লগত থাকে। কি কোনো কয়, কেনেকৈ থাকে সেইবোৰকে দেখাম আৰু তাই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব দেই, পেহীয়েক ধুনীয়া নে ভতিজাক ধুনীয়া। চবেই একে ধুনীয়া বুলি কয়, মোক কোনেও ধুনীয়া বুলিয়ে নকয়। হাঁহি দিয়া আকৌ দেহা, এইটো ধুনীয়াকৈ হাঁহি এটা মাৰি দিয়া, মাকে এৰি থৈ যাবগৈ দিয়া ল'ৰাজনীক। মাকে এৰি থৈ যাবগৈ দিয়া, কৈ দিয়া আকৌ। ময়ো ৰিলচ বনাওঁ নহয়। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মৃদুশ্ৰী চাংমাই। মই ইনষ্টাগ্ৰামত ৰিলচ বনাওঁ, তোমালোকে সকলোৱে চাবা দেই। কৈ দিয়া এই ৰিলচ কেনেকৈ বনাই দেখাই দিয়া আকৌ। এতিয়া লাজ কৰিছা নি? আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব দেই শেষলৈকে। আজি মানুহ উঠিছা নি স্কুটিত উঠিছে। চলাবা নি? কৈ দিয়া আকৌ। ধুন মানুহ মাম খালা নাই তুমি? মাম খালা? এই মোৰ অকল চুলিখিনি ধুৱাই ইজনী আমাক। গাখীৰ খাইছা নি? কি হ'ল? এতিয়া নাহাঁহে কি হ'ল? মায়ে যে তোক এৰি থৈ যাব এতিয়া, গম পাইছা নাই? মায়ে যে তোক এৰি থৈ যাবগৈ। মা যাবগৈ দিয়া। কি হ'ল? লাজ লাগিছে, কেনেকে ঘূৰাই দিছে মুখখন। পোৱালীজনী দদয়েকৰ লগত ধুনীয়াকে শুই আছে। কিমান ধুনীয়াকে হৈছে চাওকচোন তাই, ইমান ধুনীয়াকে শুইছে দদয়েকৰ লগত একদম দুইটি, ইমান ধুনীয়াকে শুইছে দুইজন। একদম চিঞৰিলেও নুঠে আৰু তাই এতিয়া। 5 minutes later. পোৱালীজনী দদয়েকৰ লগত শুই আছে। মই বোলো দোকানৰ পৰা আহোঁগৈ, কিবা এটা আনোগৈ। সেইকাৰণে তাই শুই থাকোঁতে মই আহিছোঁ, নহ'লে মোবাইলটো লাগে যে তাক চাবলৈ, আহিব নোৱাৰোঁ। দোকানৰ পৰা আহোঁগৈ, তাৰপাছত পোৱালীজনী শুই উঠিলে আপোনালোকক দেখাম, চাই থাকিব ভিডিঅ'টো। তো আমাৰ ঘৰৰ ওচৰতে ৰাবাৰ বাৰী এখন আছে। এইখন এই গছৰ হেৰিয়তে বাতি এটা দি দিয়ে। এতিয়া নোসোমাওঁ, বেলেগ দিনাখন আপোনালোকক ভালকৈ ভিডিঅ' বনাই দেখাম। এইখন বাগানখন, ৰাবাৰ বাৰীখন। তাৰপৰা এইফালেও আছে ৰাবাৰ বাৰী, মাজতে
চাহ খেতি কৰিছে, চাহ বাগান আছে। 5 minutes later. কালি আমাৰ দেহাটো শুই থাকিলে, তাৰপৰা ময়ো দোকানলৈ গৈছিলোঁ। দোকানৰ পৰা আহি মানে তাই আকৌ শুলে, গা চা ধুই মায়ে গা ধুৱালে। তেনেকৈ একো ভিডিঅ' কৰা নহ'লে। আকৌ অকণমান অলপ সময় পাছত মাকো আহিলে, মাকৰ লগত খেলিলে, কিবা কিবি কৰিলে। তেনেকৈ ভিডিঅ' কৰা নহ'ল। বেলেগ এদিনাখন আপোনালোকক ভালকৈ দেখাম। আজি ভিডিঅ' কৰিব নোৱাৰিমেই চাগে, মোবাইলটো চাৰ্জ নাই, কাৰেণ্টটো নাই বৰ্তমান। তো আজি ভিডিঅ'টো চাই যদি ভাল পায় সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।